Hi everyone, welcome to my channel Jorgen Soikia. আজি বৰ বিশেষ বৰ ডাঙৰ অদ্ভুত জায়গা এডখৰলৈ যাম আপোনালোক আহক লগতে যাওঁ ভিডিওটো উপভোগ কৰিব আপোনালোকেও মানে আপোনালোকে চাইলে গম পাব কোন জায়গাত যাম আহক লগতে গৈ থাকো বলো এই গাড়ী স্টাৰ্ট দিওঁ এই ৰহে দৈ ৰহে দৈ সারে গামা পা 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 কিছু ভালে কই এ রহে দই রহে দই সারে গামা পা 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 কিছু ভালে কই এইবার মই গায়ক হম এইবার ময়ো গায়ক হম মা কসম এইবার গায়ক হম গাহৰি ফাৰ্ম পাই গলোহি আমি এখন গাহৰি ফাৰ্মখন দেখিছে নহয় আপোনালোকে এখন গাহৰি ফাৰ্মখন এয়া অলৰেডি আহি পাইছোহি আহক আপোনালোকো ভিডিওটো উপভোগ কৰক এইখন ফাৰ্মখন আহি অলৰেডি পাই গলোহি অ' দাদা এইয়া পাই গ'লো এইজন কামত ব্যস্ত হৈ আছে আহক আপোনালোকো চাওক এইখন ফাৰ্ম গোটেইখন কাম লাগি আছে ন ঠিক আছে এয়া দাদা ফ্ৰী হ'ল এয়া কওকচোন আপোনাৰ ফাৰ্মখন কিমান দিন হ'ল মোৰ আজি 5 বছৰ হ'ল ন আপোনাৰ এইবিলাক কি পোৱালি আছে আপোনাৰ কি জাতৰ পোৱালি আছে ক্ৰছবিট আছে ইয়ৰ্কশ্বায়াৰ আছে হেমশ্বায়াৰ আছে আমি পোৱালিবিলাক চাই কথা পাতো ইয়ৰ্কশ্বায়াৰ ন ইয়ৰ্কশ্বায়াৰ হয় মই হেমশ্বায়াৰ লগত ক্ৰছ আৰু এইটো মোৰ বৰটো এইটো বৰটো ন নতুন এইটো বৰ নতুন এটা উঠাইছো বৰ এইটো বৰ হয় ঠিক আছে ইয়াতে গিল্ট আছে এইকেইজনী চেউৰী পোৱালি হয় 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 এইকেইজনী একজনী চেউৰী তাৰপৰা সেইফালেও সেয়া চেউৰী পোৱালি আছে চেউৰী ন এইকেইজনী ঠিকেই তাৰপৰা ইয়াতো এইজনী চেউৰী প্ৰেগনেণ্ট হৈ আছে প্ৰেগনেণ্ট ন এমহীয়া প্ৰেগনেণ্ট হয় হয় এমাহ হৈছে তাৰপৰা ইয়াতো এজনী আছে এইও প্ৰেগনেণ্ট হৈ আছে ন এইজনী কি যা এইটো হেমশ্বায়াৰ ন পোৱালি কেইটামান থৈছোঁ হয় এইকেইটা পোৱালি আছে চেউৰী পোৱালি এইকেইটা বিকিবলগীয়া নে ঘৰৰ কাৰণে ঘৰৰ কাৰণে বিকিবলৈ ইয়াত এতিয়া নতুনকৈ দিছে ইয়াত পোৱালি দিছে ধুনীয়াকৈ খাই বৈ সিহঁতি শুই আছে ঠাণ্ডা যে যথেষ্ট কিমান দিন হ'ল এইকেইটা আপোনাৰ আজি 8 দিন হৈছে 8 দিন ন 8 দিনীয়া পোৱালি তাৰপৰা ইয়াতো আছে পোৱালি আৰু আছে ন এইপিনেও আছে এয়াও আহক ইয়াতো পোৱালি আছে এয়াও কিমান ধুনীয়াকৈ শুই আছে এয়াও 7 দিনৰ পোৱালি চাওক কিমান ধুনীয়া পোৱালি চাওক আপোনাৰ 7 দিন হৈছে তাৰপৰা এইফালে এজনী আছে মোৰ আজি আৰু 4 দিনমান আছেগৈ জগিবলৈ এইটো লাষ্ট ব্লেক আৰু ইয়ৰ্কশ্বায়াৰ ক্ৰছ আছে এইটো ইয়ৰ্কশ্বায়াৰ লাষ্ট ব্লেক কিমান ডাঙৰ চাওক গাহৰিজনী চাই লওক আৰু আপুনি তেতিয়া পোৱালি ডেলিভাৰী দিয়ে ন পোৱালি দিওঁ মই আপুনি পোৱালি ডেলিভাৰী দিয়ে ন হয় ক'ব আপোনাৰ এড্ৰেছটো জনাব ফোন নাম্বাৰটো জনাব যদি দৰকাৰ হয় মোৰ লগত কণ্টেক্ট কৰিব পাৰিব মোৰ ফোন নাম্বাৰটো মই কৈ দিছোঁ 6960108517 এই নম্বৰটোত কণ্টেক্ট কৰিব আপোনালোকে মোৰ ওচৰত পোৱালি প্ৰায় থাকে পোৱালি মানে এভেইলেবল আছে যেতিয়াই কণ্টেক্ট কৰিব পাৰিব পোৱালি পাই যাব আপোনালোকে আহিব মই ডিছক্ৰিপশ্যনত দি দিম এড্ৰেছটো আৰু মোৰো এটা ইউটিউব চেনেল আছে আপোনালোকে মোৰ ইউটিউব ডিছক্ৰিপশ্যনত দি দিম এজনৰ ইউটিউব চেনেলটো ঠিক আছে আজিলৈ তেতিয়া আহিছোঁ আপোনালোকে ভিডিঅ'টো ভালকৈ চাব আৰু কিবা ক'বলৈ থাকিলে কমেণ্টত জনাব ঠিক আছে আজিলৈ বাই বাই